নমস্কাৰ, ৰূপম গগৈ ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আছোঁ ক'ত? এতিয়া আছোঁ মানে আমাৰ ঘৰৰ পাছফালে। আৰু আমাৰ ঘৰৰ পাছফালৰ পৰা যদি আপোনালোকে চিধা চিধিকৈ চায় তেতিয়াহ'লে দেখা পাব এনেকুৱা এটা পৰিৱেশ। এইফালে সোঁফালে চালে পাব এখন বহুত ডাঙৰ বাঁহনি, আৰু মানে তাৰ অলপ আগলৈ চালে পাব ৰেল লাইনটো, আৰু মানে তাৰ কাষে কাষে এনেকুৱাকৈ বাঁহনি, আৰু এইফালে এনেকুৱাকৈ আমাৰ ঘৰৰ দৃশ্যটো। আৰু এতিয়া আমি গৈ আছোঁ সেই বাঁহনিখন যিখন দেখিছে, বাঁহনিখনৰ ফালে। মানে বাঁহনিখনৰ ফালে গৈ থকা মানে এটা কাৰণ আছে, তো পাছত গম পাব বাৰু আপোনালোকে। তো ব'লক এতিয়া। আৰু মানে এই যি ঠাইবিলাক দেখিছে নহয়, এই ঠাইবিলাক আচলতে পথাৰ হয়, কিন্তু এইবছৰ খেতি কৰা নাই। হাও দূৰলৈ অলপ যিখিনি সেইফালে আছে সেয়াত মানে অলপ চলপ খেতি কৰিছে, আৰু এইফাললৈ অলপ কৰিছে। আচলতে আজিকালি মানুহবিলাকে খেতি বাতি কৰিবলৈ প্ৰায় বাদেই দিয়া লিখীয়া হৈছে। আৰু মানে খেতি কৰিলে যিকেইটকা পইচা খৰচ হয় ন, ট্ৰেক্টৰ চেক্টৰ এইবিলাক লগাওঁতে, তো মানে এনেকৈ কিনিলে মানে তাতকৈ মানে ভালকৈ পোৱা যায়। আচলতে যদি লাগি কৰিব পৰা হয় তেতিয়া ভাল লাগে। আৰু 2 নম্বৰ কথা হৈছে যে কি, নিজে ঘৰত খেতিটো কৰি কিনি, খেতি চপাই কিনি সাঁজ খোৱা কিন্তু মজাটোৱে বেলেগ, হয়নে বাৰু? তো এতিয়া আমি গৈ আছোঁ সেইফাললৈ মানে আজি বহুত দিনৰ মূৰত মনত পৰিলে মানে ঘৰখনৰ কথা। ঘৰখনৰ এইটো যিটো পৰিৱেশ, এই পৰিৱেশটোতে আচলতে আমি বুলি নহয়, আচলতে মই এই পৰিৱেশটোতে ডাঙৰ হৈছোঁ। আৰু এই পৰিৱেশটোত মানে বহুত স্মৃতি থাকি যায় ন। এতিয়া বেলেগত থকা হয় যদিও মানে কেতিয়াবা মনত পৰে। তো আজি আহিলোঁ সেয়েহে। আৰু মানে এইফালে আছে মোৰ লগত জোনমণিও আহি আছে, আৰু এইফালে আমাৰ সোণা বেটাকটো দেখি আছে আপোনালোকে, আগে টিকটিককৈ দৌৰ মাৰি গৈছে। আৰু হাতত কি আহিছে? কটাৰী এখন বেগ। গা বৰ ভাল নহয়। গা ভাল নহয় যদিও তাক উলিয়াই লৈ আহিছোঁ অলপ পৰিৱেশটো মজা দিবৰ কাৰণে। আৰু মানে এতিয়া আমি হাতত বেগ চেগ লৈ ওলাই আহি আছোঁ, মানে আৰু য'ত যি পাওঁ আৰু আজি মানে একদম অলপ মানে লোকেল খাদ্য বিচাৰি কিনি ওলাই আহিছোঁ। কচু ঢেকীয়াৰ পৰা আদি কৰি মানে যি পাওঁ আৰু এইফালে আমাৰ পুখুৰীকেইটা আছে। তাকেতো, আৰু পুখুৰীকেইটা আছে। এতিয়া পুখুৰীকেইটাতো মানে চামগৈ, মাছ চাছ কিবা ধৰিব পৰা হৈছে নেকি, বা আৰু কিবা পাওঁ নেকি। তো ব'লক তেতিয়াহ'লে এবাৰ আৰু অলপ আগলৈ গৈ থাকোঁ। আৰু মানে এনেকুৱাকৈ আহি পাই গ'লোহি পুখুৰীৰ পাৰ। আৰু পুখুৰীত দেখিছে পানী একদম মানে উপচি আছে, মানে যথেষ্ট দ ন যিহেতু, সেয়েহে মানে পূৰা পানী একদম ভৰি আছে। এয়া পূৰা মাছ মানে, আৰু পুখুৰীকেইটা দেখি মেলি মোৰ ঘটনা এটা মনত পৰি গ'ল আচলতে। আৰু ঘটনাটো ক'ম বাৰু। এইটো এটা পুখুৰী হয়, আৰু সেই যোনফালে আগফালে সেই অকণমান আগত আৰু এটা আছে, সেইটো ইয়াতকৈ অলপ বেছি ডাঙৰ হয়। তো এইবাৰ তালৈ যাম। কি হ'ল, ভাগৰি পৰিছা নি? আমাৰ আচলতে জোনৰ গাটো মানে বৰ এটা ভাল নহয় ন, বেছি দৰৱ খুৱাই উঠুৱাই আনিছোঁহে। আৰু অকলে নাহে আৰে তুমি জানা নাই এঠাইডোখৰ কেনেকুৱা খাতৰা জেগা? তোমাক মোৰ ইয়াত এটা কাহিনী মনত পৰি গ'ল, কাহিনীটো মই ক'ম বাৰু হা। তো ইটো পুখুৰীলৈ যাওঁ, আৰু কি মানে ঢেকীয়া ছিজন নহয় নেকি বাৰু এইটো? সেয়েহে মানে পোৱা নাই। আৰু এতিয়া আছে, আমি আগতে আহোঁ নহয়, কচু পাই আহি আগলৈ ব'লা। চুনা তুমি আগে গৈছা, মোক যাব দিয়া। সিহে যেনিবা চিনি পায় মানে। ব'লা। আৰু এইফালে আহি এইটো বাৰু বেলেগৰ পুখুৰী হয়। আৰু আহি মেলি পাই গ'লহি এইটো এটা মেইন পুখুৰী। এই পুখুৰীটোতো পানী বহুত আছে। ভাবিছিলোঁ মাছ চাছ কিবা কিবি বোলো শুকাইছে নেকি, ধৰিব পাৰিম নেকি, কিন্তু পানী দেখিছেনে? এতিয়াও মই ডুব যাম নেকি ঠিক নাই মানে। আৰু পৰিৱেশটো দেখিছে, পৰিৱেশটো কিন্তু মানে আচলতে জানে নাই, আগতে এইখন আগতে পথাৰ আছিলে, আৰু এইখনত তেতিয়া আমি আগতে খেতি কৰিছিলোঁ। খেতি কৰা টাইমত মানে ইমান ভাল লাগে, মাহঁতৰ লগত আহোঁ। আৰু এইডোখৰত আছিলে এজোপা জলফাই গছজোপা এতিয়া আছেনে নাই মই ধৰিব পৰা নাই। ইয়াত আহোঁ মানে থাকোঁ মাহঁতৰ লগত, দিনটো এনেকৈ পাৰ কৰে। আৰু ইয়াৰ পৰা আমাৰ ঘৰটো চাবলৈ গ'লে যোনটো চক অলপ চলপকৈ ওলাই আছে যে, সেইটোৱে আমাৰ ঘৰটো। আৰু এইটো হৈছে ৰেল লাইনটো, এইফালৰ পৰা ৰেল লাইন। মানে আজি বহুত দিনৰ মূৰত প্ৰকৃতিৰ মাজলৈ অকণমান আহিব মন গ'ল। প্ৰকৃতিৰ মাজলৈ মানে কি, এইবোৰ ঠাইত একদম মানে আগতে এনেকুৱাকৈ ঘূৰি ফুৰোঁ। এতিয়া বহাগ বিহুৰ আগে এইবিলাকতে আমলৈটো বিচাৰি ঘূৰি ফুৰোঁ দেউতাৰ লগত। এইবিলাক এই যে কি ধুনীয়া এটা পৰিৱেশ মানে। তো আৰু ইয়াত মোৰ যিটো ঘটনা মোৰ ইয়াত ঘটি গৈছিলে,
তুমিতো একদম ডিটেইলছ ভালকৈ গম পোৱা নাই ন, তোমাক মই এনেই জাষ্ট কথাটোৱে কৈছিলোঁ। আজি তুমি জেগাডোখৰ চাই কিনি ফিল কৰি লোৱা, এইডোখৰ ঠাইত আছিলোঁ আমি। ঘটনাটো মানে এনেকুৱা ধৰণৰ আছিল যে কি এই পুখুৰীটো এবাৰ মানে আমি ৰাতি সিঁচিবৰ কাৰণে আহিছিলোঁ, আৰু সিঁচি থাকোঁতে আমাক মানে এনেকুৱা বেয়াকৈ ভয় খুৱাইছিলে নহয়, আপোনালোকক মানে কি ক'ম আৰু, আমি বহুত বেয়া ভয় খাইছিলোঁ মানে। সেই তেতিয়াৰ পৰা ইয়াত মানে সন্ধিয়া টাইমত গধূলি ৰাতি মানে আহিবলৈ অলপ বেয়াই লাগে। আৰু এতিয়া পাছে কচু কেইডালমানহে বিচাৰি আহিছিলোঁ, কিন্তু ইয়াতচোন দেখিছোঁ নাই, ক'তো পাবলৈ নাই। আগতে মানে আহিলে মানে এইবিলাক ঠাইতে মানে কচু ঢেকীয়া এইবিলাক কিছু বস্তু পাওঁ, কিন্তু আজি দেখিছোঁ একোৱেই নাই। যাওঁ এবাৰ আৰু অলপ আগলৈ চাওঁ কি হয়, নাপালে আৰু ঘৰলৈ বুলি গৈ থাকিব লাগিব আৰু। ইমানবিলাক ঠাই ঘূৰিলোঁ, কিন্তু মানে আজি কচু এডালো ক'তো নাপালোঁ, ঢেকীয়া এডাল নাপালোঁ। ঢেকীয়া বা ছিজন নহয়, কচু এডালো পাবলৈ নাই। সেয়েহে মানে উভতি মেলি এবাৰ ঘৰলৈ বুলি আহিলোঁ আৰু ঘৰ পাওঁ অৱস্থা দেৰি ঘূৰিলোঁ ফুৰিলোঁ, ক'তো মানে নাপালোঁ এডালো কচু। কিন্তু লাষ্টত আহি কিনি ঘৰতে এইবিলাক সৰুকৈ ওলাই আছে, দেখিছেনে বাৰু? এইফালে আমাৰ জোনমণিয়ে কাটিছে, ইয়াৰ পৰাই অলপ কাটি কিনি লৈ যাওঁ আৰু।